হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি মিনি ভ্লগলৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। আজি ওলাইছোঁ আমাৰ ওচৰৰে এখন বিহু চাবলৈ বুলি। তাত বিভিন্ন ধৰণৰ খেল ধেমালিবিলাক হৈ আছে, তাকে অকণমান চাবলৈ বুলি ৰখি আছোঁ। আৰু ইয়াৰ কানিমুনিও হৈ গ'ল। আচলতে খেল ধেমালিবিলাক চাই কিবা এটা ভাল লাগে, সেইকাৰণে চাবলৈ বুলি আহিলোঁ। অলপমানৰ ধৰি ক'ব নোৱাৰিলোঁ দেই। আৰু আমি খেল চাই আছোঁ। আৰু তাৰে অকণমান পিছতে আমি ঘৰলৈ বুলি আহিলোঁ, যিহেতু আৰু বেলেগ খেলা নাই। আৰু একেবাৰে ৰাতি আহিলোঁ। এয়া আধুনিক নৃত্য প্ৰতিযোগিতা চলি আছে, তাকে অকণমান আপোনালোককো দেখুৱাই দিলোঁ নৃত্য প্ৰতিযোগিতাখিনি। আৰু তাৰে অকণমান পিছতে এটা বিহু নৃত্য, তেওঁলোকৰ গাঁৱৰে সৰু ল'ৰা ছোৱালীসকলৰ দ্বাৰা পৰিৱেশিত এটি বিহু নৃত্য আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু এয়া হ'ল মোৰ লগবিলাক, তেওঁলোকে কৈ থাকে আমাকো মিনি ব্লগবোৰত উঠাব লাগে, আৰু সেইকাৰণে অকণমান দেখুৱাই দিলোঁ তেওঁলোককো। আৰু তাৰে অকণমান পিছতে আকৌ এটা বিহু দল মঞ্চত উঠাই দিলে, সৰু ল'ৰা ছোৱালীসকলৰ দ্বাৰা পৰিৱেশিত। আৰু মঞ্চত উঠাই দিছে নিমন্ত্ৰিত আল্টাফ কিং ডান্স গ্ৰুপ। আৰু এনেকৈয়ে ৰাতিপুৱাৰ পৰা ৰাতিলৈ কাৰ্যসূচীবিলাক সমাপ্তিৰ দিশে আগবাঢ়িছে। আৰু এয়া হ'ল আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ভায়লিনা বা। লগতে ছিংগাৰজনকো আপোনালোকক অকণমান দেখুৱাই দিছোঁ দেই। ছিংগাৰ দীপজ্যোতি দাৰ গানবিলাক শুনি সঁচাকৈয়ে বহুত বেছি ভাল লাগিল দেই। আৰু বিহু বুলি ক'লে অকণমানতো ফূৰ্তি কৰা যাবই দিয়কচোন, যিহেতু আমি নাচি ভাল পাওঁ। আৰু সেইকাৰণে অকণমান গায়কৰ তালে তালে অকণমান ডান্স কৰিলোঁ। আৰু শেষত 4টামান বজাত আমি ঘৰমুৱা হ'লোঁ। বাৰু আজি মিনি ব্লগলৈ ইমানখিনিয়ে। পুনৰ এটি নেক্সট ভিডিঅ' আকৌ লগ পাম। বাই বাই।